হেল্ল' গাইজ, আজি মই চাপাগুৰিৰ ওচৰতে এজন ফেমিলি মানুহ মই লগ পাইছিলোঁ। তেওঁক মানে বহুত প্ৰব্লেমটো চাই মই ইমান দুখ লাগিছে। সেই দুখ লগাৰ কাৰণে মই আজি তেওঁক কিবা এটা সৰু হেল্প কৰিব আহিছোঁ। তেওঁ এটা সৰু দোকান দিয়ে, সেই দোকান দি তেওঁলোকৰ 4জন ফেমিলি মানে চলি আছে বহুত কষ্ট কৰি। মানে ইমান কষ্ট কৰি মানে কোৱা নাযায়। গাইজ, আপোনালোকৰ দোকানটো চাওক, ইমান সৰু দোকান। এই দোকানটোৰ ওপৰত তেওঁলোকে নিৰ্ভৰ কৰি চলি আছে। এইটো হ'ল বাইদেউ, এইটো হ'ল দাদা, তেওঁলোক হ'ল হাজবেণ্ড ৱাইফ দুজনে, আৰু তেওঁলোকৰ বাচ্ছা এটা আছে আৰু এটা অলপ ডাঙৰ আছে। গাইজ, মই চাওক, মই দোকানটো দেখাম আপোনাক। এই দোকানটো চাওক, ইমান সৰু দোকান। এই দোকানটো দি তেওঁলোকে মানে ফেমিলিখন চলি আছে বহুত কষ্ট কৰি। গাইজ, সঁচা কৰি মানে মই চাই মোৰ বহুত বেয়া লাগিছে। ইমান এটা সৰু দোকান দি তেওঁলোকে ফেমিলি বসবাস কৰি আছে, মানে কেনেকৈ চলি আছে একমাত্ৰ ভগৱানে গম পায়। যাতে ভগৱানে যেনে এনেকুৱা কোনোক নেদে, কোনো মানুহ যেনে অসুবিধা নকৰে, ভগৱানে শান্তি বসবাস যেনে কৰে এইটো মই আশা ৰাখোঁ। গাইজ, মই আজি তেওঁলোকৰ মানে অসুবিধা চাই তেওঁৰ ওচৰত মই একবাৰ আহিছোঁ, আহি মই সুধিছোঁ, সুধাৰ পাছত মোক বহুত দুখ লাগিছে। সেইটো আশা লৈ মই আজি অলপ মানে সৰু সুৰা কিবা এটা হেল্প কৰিম, সেইটো কাৰণে মই আগবাঢ়ি আহিছোঁ। এতিয়া বাইদেউক অলপ সুধিম, এতিয়া আপোনাৰ ঘৰত কোনে কোনে আছে? আপোনাৰ ঘৰত কোনে কোনে আছে? ল'ৰা আছে, দেউতা আছে, বেটি আছে। বেটি আছে নেকি? ছোৱালী, ল'ৰা ছোৱালী কেইজন আপোনাৰ? 4জন। 4জন? তাৰমানে এটা ল'ৰা ছোৱালী? তিনিটা ল'ৰা। 3টা ল'ৰা, ছোৱালী এটা? 4জন? 6জন মানুহ? 6জন মানুহ? 6জন মানুহ আপোনাৰ এইটো দোকান দি চলি আছে? বহুত কষ্ট কৰি চলে না? সঁচা কৰি মানে তেওঁৰ মই ফাৰ্ষ্টতে সোধোতে 4জন কৈছে, এতিয়া তেওঁৰ ফেমিলি হ'ল 6জন। মানে 6জন মানুহ চাগে এইটো দি মানে দোকানে দি 6জন মানুহ বসবাস কৰা মানে মানে চলা বহুত প্ৰব্লেম হয়। আপোনালোকে গমে পায় আজিকালি বস্তুৰ দাম বিলাক। মানে এইটো দোকানত কিমান বেচা কিনি হয় আপোনাৰ এইটো দোকানত? 300, 400 হয়। চাওক গাইজ, কিছুমান কেতিয়াবা 300, কিছুমান 400 এনেকুৱা হয়, কেতিয়াবা কেতিয়াবা। আৰু বৰষুণ হলে কেতিয়াবা নহয়, বৰষুণ হলে কেতিয়াবা নহয় না। কেতিয়াবা বৰষুণ হলে তেতিয়া তেওঁলোকে এইটো তুফান আহিলে দোকান বন্ধ কৰি গুচি যায়। সঁচা কৰি গাইজ মানে বহুত দুখ লগা হয়। গাইজ, মই হেল্প কৰি আছো এওঁলোকক। যদি কোনোবাই যদি আপোনালোকে হেল্প কৰিব বিচাৰিছে, তেনেহ'লে চাপাগুৰিৰ ওচৰতে আপোনাৰ চাপাগুৰি অলপ আগপিনে আহিলে আপুনি ইয়াতে পাই যাব। তেওঁ ইয়াতে সৰু দোকান দিয়ে। যদি কোনোবাই হেল্প কৰে নিশ্চয় হেল্প কৰিব। মই এইটো বহুত শান্তি পাম যদি কোনোবাই হেল্প কৰে। গাইজ, মই অলপ তেওঁক